নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে বিশ্বৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমত বিহুৰ নামত 100 কোটি টকা ব্যয় কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সেই সময়তে শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে 100 কোটি টকা মুকলি কৰিলে কেজৰিৱাল চৰকাৰে। দিল্লী বিশ্ববিদ্যালয়ৰ 12খন কলেজ আন্তঃগাঁথনিৰ বাবে মুকলি কৰি দিয়া হ'ল 100 কোটি টকা। 2023-24 বাজেটত এই কলেজৰ বাবে আবণ্টন দিয়া হৈছিল 400 কোটি টকা। তাৰে প্ৰথম কিস্তি আজি মুকলি কৰি দিলে কেজৰিৱাল চৰকাৰে। অৰবিন্দ কেজৰিৱাল চৰকাৰে শিক্ষাক সদায় প্ৰাথমিকতা দিয়ে। বাজেটত আটাইতকৈ বেছি ধন শিক্ষা খণ্ডত আবণ্টন দিয়া হয়। দিল্লীৰ দুখীয়া লোকৰ সন্তানেও ভাল শিক্ষা পাব লাগে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ পূৰ্বে বেংকত সোমাইছে হাজাৰ হাজাৰ টকা। অজ্ঞাত উৎসৰ পৰা সোমাইছে এই টকা। 10,000ৰ পৰা 20,000 পৰ্যন্ত জমা হৈছে ধন। কিন্তু ক'ৰ পৰা সোমাইছে এই টকা? ধন জমা হোৱাৰ পিছতে একাউণ্টৰ পৰা টকা উলিয়াবলৈ গ্ৰাহকৰ ভিৰ। বটদ্ৰৱা ৰায়দঙীয়া হাতীচং বেংকৰ শাখাত গ্ৰাহকৰ ভিৰ।